কেনেকুৱা ক'ত যাবা আজি? নেপাল যাম। নেপাল বৰ্ডাৰ বঢ়িয়া বঢ়িয়া লাগি আছে। নেপাল বৰ্ডাৰ যাম আজি 2 নম্বৰটো ভিডিঅ' বঢ়িয়া পাকিস্তান। ৱেডাৰ চাওক ইমান বেয়া ৱেডাৰ চাওক বৰষুণ পুৰা ঠাণ্ডা আজি নেপাল গৈ আছোঁ। নেপাল বৰ্ডাৰ আমাৰ ইণ্ডিয়াৰ মানে চুবুৰীয়া ৰাষ্ট্ৰ নেপালত গম পায় চকু ডক্তৰৰ কাৰণে কিমান বিখ্যাত, গোটেই পৃথিৱী বিখ্যাত। চাওক আমি চকু দেখুৱাব নাযাওঁ বাৰু, কিন্তু আমি নেপাল বৰ্ডাৰটো চাবলৈ যাম। ভাৰত আৰু নেপাল বৰ্ডাৰ বঢ়িয়া, কিন্তু ঠাণ্ডাটোৰ পৰা ভিডিঅ'টো কৰিব পৰা নাই। ৱেডাৰটো একেবাৰে বেয়া আৰু আমি এতিয়া ৰৈ আছোঁ দোকান এখনৰ ফ্ৰণ্টত। চাওক আমাৰ মাহীয়াও আহিছে লগত। মাহীয়া বহুত বেয়া ৱেডাৰ। আমি গাড়ীত উঠি ল'লোঁ, বহুত বৰষুণ বাহিৰত, বহুত বৰষুণ। আমি গাড়ীত উঠি ল'লোঁ আৰু আমি নেপাল বৰ্ডাৰ গৈ আছোঁ। চুলি তিতিছে বাৰু, একো নাই। चाय बगान होता है ना, जो मेरा गांव में 2-3 लड़का आता है ना, चलो कभी पूरा 10 बीघा 5 बीघा 3 बीघा वैसा है बगान। আমাৰ অসমতে আমি ঢেকীয়া খাওঁ, ইয়াত মানে নিংগুৰি কিয় বলতে ভাইয়া? निंगुरे का साग। নিংগুৰি ঢেকীয়াক মানে নিংগুৰি বুলি কয়। ভালে খাওঁ ন ঢেকীয়া, জানিব লাগে। আমি আহি পালোঁ সীমানা বৰ্ডাৰ নেকি, সীমানা বৰ্ডাৰ নেপাল বৰ্ডাৰ 0 সীমানা বৰ্ডাৰ বঢ়িয়া লাগিছে। আমি এখন গাড়ীতে আহিছোঁ সীমানা বৰ্ডাৰ। আমি ইয়াতে খানা খাইছোঁ, গৰম চানা, ঠাণ্ডা ৱেডাৰটো একেবাৰে বেয়া, ঠাণ্ডা খাইছোঁ। চানা বহুত ঠাণ্ডা। আমাক সীমানা বৰ্ডাৰ চাবলৈ ৱেষ্ট বেংগলৰ আৰক্ষীয়ে আমাক প্ৰৱেশ কৰিবলৈ নিদিলে সীমানা বৰ্ডাৰৰ ভিতৰলৈ, কাৰণ ইয়াত ইলেকশ্যন চলিছে। ইলেকশ্যনৰ কাৰণে গোটেই বৰ্ডাৰটো তেওঁলোকে বন্ধ কৰি থৈ দিছে, টুৰিষ্টবিলাকক সোমাব দিয়া নাই। যিহেতুকে সীমানা বৰ্ডাৰ চাব নাপালোঁ, ইয়াতে দাৰ্জিলিঙৰ এখন সুন্দৰ ঠাই মিৰিকলৈ বুলি আমি যাত্ৰা কৰিছোঁ। আহক দাৰ্জিলিঙৰ এখন সুন্দৰ ঠাই মিৰিক চাবলৈ আমি আগবাঢ়োঁ। আমি মিৰিক পালোঁ, আমি মিৰিক পালোঁ। এইখনতে আহিছোঁ মিৰিক বঢ়িয়া জেগা মিৰিক। ফাৰ্ষ্ট টাইম আহিছোঁ মিৰিক, সুন্দৰ পৰিৱেশ চাওক, কি বঢ়িয়া জেগা মিৰিক। इस जगह का नाम मिरिक है। बढ़िया जगह, আগত অহা নাছিলোঁ। মিৰিক আমাৰ গাঁৱত যে ধনী মানুহবিলাকে যে ঘৰত যে পোহে কুকুৰ, সেই কুকুৰবিলাক ইয়াত বাটে ঘাটে মানে বাটত থাকে, গম পাইছানে? প্লিজ আমি খাবলৈ বহিছোঁ দেই, এইখিনি খাইছোঁ। বঢ়িয়া লাগিব। এইখনেই হৈছে মিৰিক, আৰু শেষলৈকে চাওক কিমান সুন্দৰ হ'ব পাৰে মিৰিক। চাওক দাৰ্জিলিঙৰ এখন বিখ্যাত ঠাই।
थारबू पालो थारबू थारबू इस जगह का नाम थारबू है थारबू चाওক এনেকুৱা সুন্দৰ পৰিৱেশ কিমান थारबू বোলে এইখিনি জেগাৰ নাম থাৰবু থাৰবু চাওক নেপাল বৰ্ডাৰত গৈছিলোঁ যদিও আজি দুৰ্ভাগ্য আমাৰ মানে লাক নাই বুলি ক'ব লাগিব লাকখন বেয়া ইলেকশ্যন চলি আছে ইলেকশ্যনৰ কাৰণে আমি বাহিৰৰ পৰা চাবলগীয়া হ'ল কিন্তু ভাল ভাল জেগা তাতহে আছিল একো নাই বাৰু আমি হ'লেও নেক্সট টাইম যদি কেতিয়াবা ঈশ্বৰে মিলে ভাল দিন আহে তেতিয়া নিশ্চয় আহিম আৰু কি কৰিম উপায় নাই আৰু আমি ৰুমলৈ আহি আছোঁ দিনটো ভালে ভালে গৈছে দাদাই চলাই আছে বঢ়িয়া ভাল লাগিল দাদা মিলকাৰ अच्छा लगा भैया আৰু গোটেই দিনটো থাকিলেও দাদাই চলালে ড্ৰাইভিং কৰিলে বঢ়িয়া লাগিল বঢ়িয়া कैसा लग रहा है बोलो थैंक यू बहुत अच्छा लगा थैंक यू दादा দাদাই গোটেই দিনটো ড্ৰাইভিং কৰিছে আমি দাদাৰ গাড়ীখনতে আছিলোঁ বঢ়িয়া